মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ 16। পাঠৰ নাম হৈছে মোগল ৰাজত্বকালত ভাৰতবৰ্ষ। এই পাঠটোত থকা মূল প্ৰশ্নৰ উত্তৰৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আশা ৰাখিলোঁ তোমালোকে যাতে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱা আৰু প্ৰয়োজনীয় প্ৰশ্নৰ উত্তৰসমূহ নিজৰ বহীত লিখি ৰাখিবলৈ যত্ন কৰা। বলা তেতিয়াহ'লে আজি আমাৰ এই পাঠটোত থকা মূল প্ৰশ্নৰ উত্তৰৰ বিষয়ে আলোচনা কৰোঁ। এক নম্বৰ, উত্তৰ দিয়া। তলত কেইটামান আমাৰ প্ৰশ্ন দিয়া আছে আৰু প্ৰত্যেকটো প্ৰশ্নৰ আমি উত্তৰ লিখিব লাগে। একৰ ক প্ৰশ্ন, ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসন কাৰ্য আৰম্ভ কৰিছিল? উত্তৰ 1206 খ্ৰীষ্টৰ পৰা। প্ৰশ্ন খ, পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল? উত্তৰ 1526 খ্ৰীষ্টত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। প্ৰশ্ন গ, ঔৰংগজেবে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল? উত্তৰ ঔৰংগজেবে বংগৰ সুবেদাৰ মিৰ্জুমলাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। গ, মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল? উত্তৰ মোগল সম্ৰাটসকলৰ হাতত ন্যস্ত আছিল। প্ৰশ্ন ঙ, মনচবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ উত্তৰ মহামতি আকবৰে মোগল শাসন ব্যৱস্থাত এই প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। এইখিনিতে এক নম্বৰত থকা প্ৰশ্নৰ উত্তৰৰ বিষয়ে আমি আলোচনা কৰিলোঁ। এতিয়া 2 নম্বৰত থকা প্ৰশ্নৰ উত্তৰৰ বিষয়ে আলোচনা কৰিবলৈ আমি চেষ্টা কৰিম। 2 নম্বৰ, শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। 2ত কেইটামান প্ৰশ্ন দিয়া আছে আৰু প্ৰত্যেকটো প্ৰশ্ন শুদ্ধ নে অশুদ্ধ এইটো আমি নিৰ্ণয় কৰিব লাগে। 2ৰ ক, ভাৰতবৰ্ষত মোগলসকলে 1206 খ্ৰীষ্টৰ পৰা 1857 খ্ৰীষ্টলৈ ৰাজত্ব কৰিছিল। উত্তৰ অশুদ্ধ। 2ৰ খ প্ৰশ্ন, মোগল সাম্ৰাজ্যৰ অন্তৰ্গত প্ৰদেশবোৰৰ সুবেদাৰসকলৰ বিচাৰ ক্ষমতা অসীম আছিল। উত্তৰ শুদ্ধ। গ, বাবৰৰ ৰাজ্য বংগৰ পৰা গোৱালিয়ৰলৈকে বিস্তৃত আছিল। উত্তৰ অশুদ্ধ। ঘ, মিৰ্জুমলাৰ আক্ৰমণৰ সময়ত ভাৰতৰ ৰজা আছিল জয়ধ্বজ সিং। উত্তৰ শুদ্ধ। 2ৰ ঙ প্ৰশ্ন, মনচবদাৰ শব্দটোৱে মাটিৰ গৰাকীক বুজায়। উত্তৰ অশুদ্ধ। 3 নম্বৰ প্ৰশ্ন, খালী ঠাই পূৰ কৰা। 3 ক, ডেছ মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্ৰাট। এতিয়া ডেছ অৰ্থাৎ খালী জেগাত আমি কি উত্তৰ হ'ব সেইটো আমি লিখিব লাগে বা খালী ঠাইখিনি আমি সম্পূৰ্ণ বা পূৰণ কৰিব লাগে। এতিয়া 3ৰ কত কৈছে খালী ঠাই মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্ৰাট। ইয়াৰ উত্তৰ হ'ব আকবৰ। 3 খ, মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল খালী ঠাই নীতি নিৰ্দেশনাৰ মতে। উত্তৰ কোৰাণৰ। গ, মোগলসকলে কৰ কাটলৰ বাবে মাটিক খালী ঠাই ভাগত ভাগ কৰিছিল। উত্তৰ 4। গ, খালী ঠাই খ্ৰীষ্টত মহামতি আকবৰে মোগল শাসন ব্যৱস্থাত মনচবদাৰী প্ৰথাৰ প্ৰচলন কৰে। উত্তৰ 1577।
তিনিৰুঙা প্ৰশ্ন আকবৰৰ শাসনকালত মনসবদাৰ আছিল খালী ঠাই জন। উত্তৰ 29। 4 নম্বৰ প্ৰশ্ন চমু উত্তৰ লিখাম। 4ত কেইটামান প্ৰশ্ন দিয়া আছে আৰু প্ৰত্যেকটো প্ৰশ্নৰ আমি চমুকৈ উত্তৰ লিখিব লাগে। 4 ক প্ৰশ্ন একত্ৰিত ভাৰতবৰ্ষৰ সপোন আংশিকভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা সম্ৰাট দুজন কোন কোন আছিল? উত্তৰ মহামতি অশোক আৰু আকবৰ। 4 খ প্ৰশ্ন ঔৰংগজেবৰ সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰ পৰা ক'লৈ আছিল? উত্তৰ পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ। 4 গ প্ৰশ্ন মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাত সুবেদাৰৰ তলৰ বিষয়বোৰ কোন কোন? উত্তৰ ফৌজদাৰ, দিৱান আৰু ফটোৱাল। 4 গ প্ৰশ্ন মোগলসকলৰ শাসনকালত মাটি কেই ভাগত ভগোৱা হৈছিল আৰু ভাগবোৰ কি কি? উত্তৰ মাটিক 4টা ভাগত ভগোৱা হৈছিল। সেই ভাগবোৰ হ'ল পুলাচ, পাৰাউটি, চাচ্চাৰ, বাঞ্জাৰ। 4 উঙ প্ৰশ্ন মনসবদাৰসকলক কিদৰে পাৰিতোষিক দিয়া হৈছিল? উত্তৰ মনসবদাৰসকলৰ নিয়োগ আৰু পদোন্নতি সম্পূৰ্ণৰূপে সম্ৰাটৰ ইচ্ছা অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছিল। পদ মৰ্যাদা অনুসৰি মনসবদাৰসকলৰ পাৰিতোষিক হৈছিল বুলি জনা যায়। 4 ছ প্ৰশ্ন মোগল সাম্ৰাজ্যত কৰ সংগ্ৰহৰ বাবে কি কি পদ্ধতিৰ প্ৰচলন আছিল? উত্তৰ মোগল সাম্ৰাজ্যত কৰ সংগ্ৰহৰ বাবে 4টা পদ্ধতিৰ প্ৰচলন আছিল। সেই 4টা পদ্ধতি হ'ল 1 নম্বৰ 10 সাল বা 10 বছৰীয়া পদ্ধতি, 2 যাৱতী পদ্ধতি, 3 ঘালা বক্সি পদ্ধতি, 4 নাচাক বা কাণকোট পদ্ধতি। এইখিনিতে 4 নম্বৰত যিকেইটা প্ৰশ্ন আছিল প্ৰশ্নৰ উত্তৰখিনি সমাধান কৰা হ'ল। এতিয়া আমি 5 নম্বৰত থকা প্ৰশ্নৰ উত্তৰৰ বিষয়ে আলোচনা কৰিম। 5 নম্বৰ প্ৰশ্নত কৈছে 50টামান শব্দৰ ভিতৰত উত্তৰ লিখা। পাছত আমাক কেইটামান প্ৰশ্ন দিয়া আছে আৰু প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ আমি 50টা শব্দৰ ভিতৰত লিখিব লাগে। 5 ক প্ৰশ্ন মোগলসকলৰ বিচাৰ ব্যৱস্থা। উত্তৰ মোগল ৰাজত্ব কালত বিচাৰ ব্যৱস্থা সুশৃংখল নীতি নাছিল। সুকীয়া বিচাৰালয়ো নাছিল। সম্ৰাটেই আছিল শাসন আৰু বিচাৰৰ কেন্দ্ৰ। বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল কোৰাণৰ নীতি নিৰ্দেশনাৰ মতে। প্ৰদেশবোৰৰ শাসনকৰ্তা সুবেদাৰসকলৰ বিচাৰৰ ক্ষমতা আছিল অতি কম। বেছিভাগ ক্ষেত্ৰতে সুবেদাৰসকলে যিকোনো বিচাৰ নিষ্পত্তিৰ বাবে সম্ৰাটৰ ওচৰলৈ পঠিয়াইছিল। গাঁও পঞ্চায়ত পৰ্যায়ত পঞ্চায়তে নিৰ্বাচিত কৰি দিয়া লোকৰ পৰা বিচাৰ কাৰ্য সমাপন কৰা হৈছিল। 5 খ প্ৰশ্ন মনসবদাৰী প্ৰথা। উত্তৰ মোগল প্ৰশাসনৰ এক উল্লেখযোগ্য ব্যৱস্থা হৈছে মনসবদাৰী প্ৰথা। মনসব হ'ল এটা আৰবী শব্দ আৰু ইয়াৰ অৰ্থ হ'ল পদ বা স্থান। হে মনসবদাৰ শব্দটোৰ পদ মৰ্যাদা বা উপাধি বুজোৱা হৈছিল। ইতিহাসবিদসকলৰ মতে 1577 খ্ৰীষ্টত মহামতি আকবৰৰ শাসন ব্যৱস্থাত এই প্ৰথাৰ প্ৰচলন কৰিছিল। সম্ভৱতঃ সামৰিক বাহিনী শক্তিশালী, পৰিকল্পিত আৰু নিয়মানুৱৰ্তী কৰাৰ উদ্দেশ্যে ইয়াৰ প্ৰৱৰ্তন কৰা হৈছিল। এইখিনিতে আমাৰ 16 নম্বৰ পাঠত থকা প্ৰশ্নৰ উত্তৰখিনি আমি ইতিমধ্যে এইটো ভিডিঅ'ত সমাধান কৰিলোঁ।
তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু নিজৰ বহীত প্ৰশ্ন উত্তৰসমূহ লিখি ৰাখিবলৈ চেষ্টা কৰিবা। লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ বাবে প্ৰস্তুত কৰা ভিডিঅ'টো যাতে অতি সোনকালে তোমালোকে লাভ কৰিব পাৰা। লগতে তোমালোকৰ বন্ধুবৰ্গলৈ মোৰ ভিডিঅ'টো লিংক শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও এনেধৰণৰ ভিডিঅ'সমূহৰ যোগেদি নিজৰ প্ৰশ্নসমূহ উলিয়াই লৈ নিজে উপকৃত হ'ব পাৰে। ধন্যবাদ।